বৰষুণ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অংশু মানে অৰ্ণৱৰ আগত কৈ আছিলে মই এতিয়া যাব লাগিব, মোৰ কাৰণে কোনোবাই ৰৈ আছে। তেতিয়া অৰ্ণৱে আচৰিত হৈ অংশুমানক কৈছে কোন ৰৈ আছে আৰু খবৰটো তুমি মোক কিয় দিব নোৱাৰিবা। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰত্নাই দেৱযানীৰ আগত কৈ আছে অৰ্ণৱ বাবুৰ মা বোলে আৰু এই দুনিয়াত নাই। তেতিয়া দেৱযানীয়ে আচৰিত হৈ কান্দিবলৈ আৰম্ভ কৰিছিলে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ পুলিচজনৰ ভৰিত অৰ্ণৱে ধৰিছে আৰু পুলিচজনে অৰ্ণৱৰ আগত কৈ আছে মোৰ ভৰি চেলেকিলেও তোক মই যাবলৈ নিদিওঁ। আৰে তই গৈ কিডাল কৰিবি হেৰ তোৰ মা মৰিলে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 7:30 বজাত ৰং টিভিত আহিবলগীয়া বৰষুণ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।